তো বন্ধুসকল আপোনালোকে এই চুৰটো ভালদৰে চাই লওক আৰু এই মৰিগাঁও ওচৰে পাজৰে আশে পাশে আপোনালোকে দেখিবই। নমস্কাৰ বন্ধুসকল, কবিতা চাম ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, মই আজি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটা কথা ক'বলৈ ওলাইছোঁ। কথাটো হৈছে সিদিনাখন যে আমাৰ ঘৰত চুৰটোৱে চুৰ কৰিছিলে, আমাৰ ঘৰত বা চুৰটো বাচি গ'ল। 100 গৰু মাৰিলে বাঘৰু মন বুলি এষাৰ কথা আছে নহয়। সি আৰু কিমান চুৰ কৰিব কওকচোন। সবৰে ঘৰে ঘৰে চুৰ কৰি আমাৰ ঘৰত বা বাচি গ'ল, আমাৰ ঘৰত মানুহ নাছিলে কাৰণে আমি গম নাপালোঁ সি যে চুৰ এটা। সিদিনাখন কালি মই গম পাইছোঁ যে তাক গছবাৰীত, আমাৰ মৰিগাঁও ওচৰৰে গছবাৰীত চুৰ কৰোঁতে, মটৰ চুৰ কৰোঁতে ধৰা পৰিলে আৰু তাক ধৰি ৰাইজে ভালদৰে অলপ পিটনো দিলে, ধৰি গেটত বান্ধি থৈছে আৰু তাক অলপ ভালদৰে শাস্তি দিছে। আৰু আমাৰ ঘৰৰ পৰা মোবাইল চুৰ কৰি নিয়া চুৰজনেই হৈছে এইজন। তো আপোনালোকে দেখিছে, এই মানুহজনে যদি আপোনালোকৰ ঘৰত কেতিয়াবা কাম কৰিবলৈ যায়, ইয়াক কামত নলগাব আৰু পাৰিলে লগালেও ওচৰতে মানুহ থাকিব। ই যিহেতু চুৰেই হয়, গতিকে আপোনালোকে ভালদৰে ইয়াক চিনি পাওক বুলিয়ে মই এই ভিডিঅ'টো বনাব লগা হৈছে। তো বন্ধুসকল, কালি মই ফেচবুক চাওঁতে গম পাইছোঁ যে চুৰটোৱে আমাৰ ঘৰতে নহয়, প্ৰত্যেক ঘৰতে চুৰ কৰে, প্ৰায় মানুহৰ ঘৰতে চুৰ কৰে। সি কাম পালে কাম কৰিব আৰু যদি বস্তু বাহানি দেখা পায় সি পিছত আহি হ'লেও চুৰ কৰি লৈ যায়। সি তেনেকৈ গছবাৰীত কাম কৰিছিলে। তাৰপিছত সি গম পালে যে সিহঁতৰ ঘৰত মটৰ আছে, কিবা ৰড আছে, ইটো সিটো বস্তু আছে বুলি সি গম পালে। তাৰপিছত লগৰ এটা লৈ আহি চুৰ কৰিলে। চুৰ কৰোঁতে ওচৰৰ মানুহে দেখা পালে আৰু তাক ধৰি গেটত বান্ধি থৈ দিলে। আপোনালোকেতো দেখা পাইছেই চুৰজন, ভালদৰে চিনি লওক আৰু ইয়াক কোনোদিন কামত নলগাব। আৰু বন্ধুসকল, মই ল'ৰাজনক সুধিছোঁ, দাদাজনক সুধিছোঁ কাম কৰিব আহোঁতে, দাদা আপোনাৰ ঘৰ ক'ত? সি কৈছে কলংপাত। মই বোলো আপুনি হিন্দু নে মুছলিম? তাৰপিছত সি কৈছে মই হিন্দু, এনেকৈ কৈছে। তাৰপিছত মই ভাবিছোঁ, মই আকৌ সুধিলোঁ বোলো দাদা আপোনাৰচোন অসমীয়া ভাষাবিলাক ভালকৈ শুদ্ধকৈ অহা নাই, এনেকৈ সুধিছোঁ। সি কৈছে নাই, মই দাস মানুহ, কলংপাত ঘৰ, মই দাস মানুহ, এনেকৈ কৈছে। তাত যেতিয়া বান্ধিছিলে আৰু মানুহবিলাকে সোধোতে সি কৈছে যে মোৰ ঘৰ মিলনপুৰত আৰু সি লগত এটা লৈ আহিছে চুৰ কৰিব বুলি কৈছে। সি তেতিয়া মিলনপুৰ বুলি কৈছে আৰু মোক কৈছে কলংপাত বুলি। গতিকে ই গভাইত চুৰে হয়, ই বহুত মিছা কথা কয়। আৰু আমাৰ ঘৰৰ পৰা সি কি কৰিলে, বি খাওঁ বুলি ক'লে। তাৰপিছত মায়ে গেছ লাইটাৰটো উলিয়াই দিলে, বি জ্বলাবৰ কাৰণে দিলে। সি আৰু বি জ্বলোৱা গেছ লাইটাৰটো সি লৈ গৈছে। সি ইমানেই চুৰ, গম পাইছেনে? সিটো লৈ পেলাই আকৌ পিছত আমাৰ ঘৰত দি থৈ যাব পাৰে ন। সি যি পায় চব তাৰ বহুত মোহ বস্তুৰ প্ৰতি, যি পায় চব লুটিহে লৈ যায়। সি আৰু দি থৈ নাযায়। গতিকে কাম কাজ চলে, মানুহৰ ঘৰত আহিব, এষাৰ কথা পাতি সি কাম বন কৰিব আৰু কামবিলাকো ভালকৈ নকৰে। তো বন্ধুসকল, আপোনালোকে দেখিছে আমাৰ জেউৰাখন, সেইটো কাম কৰোঁতে সি 700 টকা নিছে। অলপ চাফা কৰি দিলে আৰু জেউৰাখন বনাই দিলে, তাৰ বাবদ সি 700 টকা নিছে। কিন্তু জেউৰাখনো ভালকৈ সি জেউৰাখন ভালকৈ বনাব পৰা নাই, ভালদৰে কামিবিলাক কৰিব পৰা নাই। তাৰ কেৱল চোৰৰহে মতলব, তাৰ কামৰ মতলব নহয়। তেতিয়া আমি গম পাইছোঁ যে তাৰ কামবিলাকো কোনো নাই আৰু সি কষ্ট কাম কৰিবও নোৱাৰে, গম পাইছোঁ। তাৰ কেৱল উত্তম বুদ্ধি হৈছে চুৰ কৰা। গতিকে মানুহে ধৰি কৰি তাক ভাল গভাইত চুৰটোক ভাল পিটন দিছে, দেখি ভাল লাগিছে। আৰু মই পোৱা হ'লে ময়ো তাক দুচাৰমান দিলোঁ হয়। সি মোবাইলটো চুৰ কৰি নিয়াৰ কাৰণে মোৰ কিমান যে লটি ঘটি হৈছে। মাক আকৌ এটা মোবাইল কিনি দিব লগা হৈছে আৰু সেই আগৰ নম্বৰটোত আকৌ এটা চিম উলিয়াই দিব লগা হৈছে। মোৰ বহুত টকা পইচাও খৰচ হৈছে আৰু এই গৰমখনত ইমান কষ্ট কৰি বহুত হেৰি লাগিছে। সেইকেইদিনত মই বিচাৰি ফুৰিলোঁ, ইমানকৈ তাক দেখা নাপালোঁ। দেখা পোৱা হ'লে মই তাক অলপ পানিছমেণ্টেই দিলোঁ হয়। চাইছিলোঁ মই বোলো থানাতে দিয়া কথা আছিলে, কিন্তু তাৰ এড্ৰেছটো মই ভালদৰে নাজানিলোঁ। সেইটো কাৰণে আজিকালি আৰু আপোনালোকে কাম কৰিব, আপোনালোকৰ ঘৰতো এটা মোবাইল থাকেই, প্ৰত্যেকৰ ঘৰতে মোবাইল আছেই। আৰু কাম কৰা মানুহ আহিলে আপোনালোকে প্ৰথমতে ফটো একপিহে মাৰি ল'ব, গম পাইছেনে? ফটো একপি মাৰিলে তেওঁ দেখিলে কোনোবাই চিনি পাব যে এইটো মানুহ অমুকৰ হয় বুলি। আমি এতিয়া একো ফটো চটো নাৰাখোঁ বা ID প্ৰুফ একো নাজানো, নামো ভালকৈ নুসুধোঁ, সুধি নাথাকোঁ, কাম কৰিব যাব বুলি ভাবোঁ। কিন্তু এইবিলাক হৈছে ইম্পৰ্টেণ্ট কাম বা ইম্পৰ্টেণ্ট কিছুমান তথ্য পাতি লৈহে কাম কৰিব দিব লাগে, ঘৰত সোমাব দিব লাগে। নহ'লে এনেকৈ আজি মোবাইল নিলে, কালি কিবা নিলে, কালি আপোনালোকৰ লাগতিয়াল কাগজ পত্ৰই লৈ যাব। সিহঁতেতো বুজি নাপায় ন, টকা পইচা আছে বুলি লৈ যায়, ক'ৰবাত এনেই পেলাই কৰি দিব। পিছত সমস্যাটো কাৰ হ'ব? আমাৰহে হ'ব। গতিকে কাম কৰা মানুহ লগাওঁতে বহুত আমি ভাবি চিন্তি লগাব লাগে। তো বন্ধুসকল, আপোনালোকে এই চুৰটো ভালদৰে চাই লওক আৰু এই মৰিগাঁও ওচৰে পাজৰে আশে পাশে আপোনালোকে দেখিবই। মৰিগাঁওবাসীক কৈছোঁ, ভালদৰে এইবিলাক কাম কৰা মানুহবিলাকক অলপ চাই চিতি ল'ব। সিহঁতে কি কৰে, প্ৰথমতে কাম কৰা চলাই আহিব, প্ৰথমতে আপোনাক এনেকৈ ক'ব বাইদেউ কাম কৰিম, লাগিলে সিহঁতে কমায়ে ল'ব। সিহঁতে এনেকুৱা ক'ব যে সিহঁতে ঘৰে নচলে, মোৰ ঘৰত কাম নকৰিলে সিহঁতৰ আজি চাউলেই নাই, কিবাই নাই, বহুত বাহানা দেখাব, বুজিছেনে? তেতিয়া আপুনি ভাবিব মোৰ কামখিনিও কৰক, সিও পইচাটো লৈ যাওক, তাৰ ঘৰখনো চলক। আমি তেনেকৈ ভাবিম, পিছত গৈ সিহঁতে কি হয়, গভাইত চুৰহে ওলাইগৈ। গতিকে সেই মানুহজনৰ ঘৰ মৰিগাঁও আশে পাশে হ'ব। গতিকে আপোনালোক সকলোকে কৈছোঁ যে ভালদৰে চিনি পাওক। আপোনালোকে মোৰ ভিডিঅ'টোতে দেখিছে সেই চুৰজন গেটত বান্ধি লৈ কেনেকৈ তাক পিটন দিছে। পিটন দিয়াখিনি বাৰু দেখুওৱা নাই। গতিকে আপোনালোকে ভালকৈ চাই লওক, চাই লৈ ইয়াক আৰু কোনোদিন কামত নলগাব, পাৰিলে ইয়াৰ পৰা অলপ সাৱধানে চলিব। আপোনালোকেও সজাগ হওক, সচেতন হওক,
মানে এনেকুৱা চোৰবিলাকৰ পৰা সকলোৱে বাচি থাকক। এনেকুৱা চোৰবোৰক আৰু কামত নলগাব। লাগি থকা মটৰকে খুলি খুলি লৈ গৈছে চোৰটোৱে। আৰু ৰদ আপুনি কিবা কাম চাম কৰিব দিলে সি ক'ত কি আছে লোহাৰ লংগৰ কিবা কিনি এইবিলাকে বিচাৰি ফুৰে। গতিকে আমাৰ মোবাইলটোতো সি এনেকুৱাই কৰিলে। সি ওচৰতে গম পালে যে পিটিককৈ মেছেজ এটা আহিল, মোবাইলটো বজি গ'ল। বজি যাওঁতে সি ওচৰতে আছিল, গম পাই গ'ল। গতিকে যোৱা সময়ত আমাৰ মোবাইলটোকে লৈ পেলাই সি চুৰ কৰি লৈ গুচি গ'ল। বহুত ইম্পৰ্টেণ্ট হয়, আধাৰ কাৰ্ডৰ লগত লিংক থাকে, ভোটাৰ ID কিবা কিনিৰ লগত লিংক থাকে, ৰেচন পাতিৰ লগত লিংক থাকে। আজিকালি মোবাইলটোৰ চিমখন মানে বহুত ক্ষেত্ৰতে লিংক থাকে ন। গতিকে বহুত ইম্পৰ্টেণ্ট হয়। গতিকে সেইটো কাৰণে অলপ বেছি বেয়া লাগিছে। যিকি কালি চুৰটো দেখি মনটো ভাল লাগিছে। যিকি নহয় আমাৰ ঘৰতো চুৰ কৰিছে, আমি ধৰিব নোৱাৰিলোঁ, বেলেগে ধৰি পেলাই অলপ তাক শাস্তি দিছে। সেইটো কাৰণে ভাল লাগিছে। সিও অলপ শিক্ষা লওক। কাম কৰি খোৱাটো তাৰ বেয়া হ'ল, চুৰ কৰাটোহে তাৰ ভাল হ'ল। তো বন্ধুসকল, এতিয়া আপোনালোকে কথাটো গম পালে নহয়। এইজন চুৰজন দেখিছে নহয়, ইয়ে হৈছে মেইন গভাইট চুৰ। আমাৰ ঘৰৰ পৰা যিটো মোবাইলটো চুৰ কৰি লৈ গৈছিলে, সিয়ে চুৰ কৰি লৈ গৈছিলে। আৰু কিমান বাহানাত সি চুৰ কৰি লৈ গৈছে। কাম কৰা চলালে, সেই কামো কৰিলে, পইচাও লৈ গ'ল, তাৰপিছত মোবাইলটো চুৰ কৰি লৈ গ'ল। আজি মানুহটোক ধৰিছে চুৰটোক, আৰু মনটো ভাল লাগিছে। যিয়ে নহওক সি এটা শাস্তি পাব লাগে। কাৰণ সি এনেকৈ আজি আমাৰ ঘৰত, কালি সিহঁতৰ ঘৰত আৰু ক'ত যে কিমান চুৰ কৰিছে ঠিক নাই, আজি ধৰাত পৰিছে সি। গতিকে ৰাইজে তাক শাস্তি দিছে, বান্ধি থৈছে, পুলিচত দিছে। এইটো বহুত ভাল পাইছোঁ। গতিকে আপোনালোকেও যদি কেতিয়াবা এই মানুহজনক দেখে, তেনেহ'লে কেতিয়াও কামত নলগাব আৰু আপোনালোকো সাৱধান হৈ থাকিব। গতিকে বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। গতিকে আপোনালোকক এই চুৰজন চিনাকি কৰি দিলোঁ। ফেচবুকত বৰ্তমান ভাইৰেল হৈ গৈছে এতিয়া চুৰজনৰ, কাৰণ ভিডিঅ' কৰি ফেচবুকত দিছে। আমি ফেচবুকতে পাই আজি আমাৰ মোবাইলটো চুৰ কৰি লৈ যোৱা চুৰজন দেখা পালোঁ মোবাইলতে। সেইটো কাৰণে আমি ভিডিঅ'টো বনালোঁ। গতিকে বন্ধুসকল, আপোনালোকে সাৱধান হৈ থাকক আৰু মানুহক পটককৈ আপোনালোকে বিশ্বাসত নল'ব। যেনেকুৱা মানুহে নহওক পটককৈ বিশ্বাসত নল'ব, কাৰণ আজিকালি মানুহ চিনি পোৱাটো বহুত টান। গতিকে বন্ধুসকল, আজিলৈ মানে ভিডিঅ'টো নমস্কাৰ।